এয়া চাওক কি ধুনীয়া ওলকচু আৰু লগতে লৈছোঁ মই মচুৰ দালি কেইটামান আৰু আমাৰ গছৰে ঔটেঙা এটা পাৰি আনিছোঁ আৰু বাৰীৰে কচু কেইটামান কাটি আনিছোঁ। দালি লগত বনাম কচু ঔটেঙাৰ লগত। চেকিলো আগে মই নেমু ৰস অকণমান দি দিছোঁ, যিহেতু মই কচু লগতে উঠাই আনিছোঁ। এয়া দি দিছোঁ দালি, এয়া দি দিছোঁ মই কচু, এয়া দি দিছোঁ মচন্দৰী কেইটামান আৰু ঔটেঙা, এয়া নিমখ দি দিছোঁ। আৰু এয়া দালি সিজি গ'ল। নমস্কাৰ ৰাইজ, আজি মই বনাম ওলকচু আৰু ওলকচু কেনেকৈ বনাওঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আৰু এয়া ওলকচু চাওক আমাৰ বাৰীৰে হয় আৰু ওলকচুটো মই এতিয়া খান্দি ল'ম। ওলকচুটো মই খান্দি আনিছোঁ, এয়া চাওক কি ধুনীয়া ওলকচু আৰু লগতে লৈছোঁ মই মচুৰ দালি কেইটামান আৰু আমাৰ গছৰে ঔটেঙা এটা পাৰি আনিছোঁ আৰু বাৰীৰে কচু কেইটামান কাটি আনিছোঁ। দালি লগত বনাম কচু ঔটেঙাৰ লগত। ওলকচুটো মই খান্দি লৈছোঁ, এতিয়া মই কাটি ল'ম সৰু সৰু টুকুৰা কৰি আৰু লগতে বনাম মই দালি কচু আৰু ঔটেঙা। আৰু এতিয়া এইখিনি মই কাটি লওঁ। এয়া চাওক মোক কচু কটা হৈ গ'ল আৰু এতিয়া এইখিনি মই 10 মিনিটমান সিজাই ল'ম। সিজাই পানীটো পেলাই ল'ম, যিহেতু লগতে খান্দি লগতে বনাবলৈ লৈছোঁ। এয়া চাওক কচু সিজি গ'ল, মই সিজাই লৈছোঁ কচুখিনি। আৰু কচুখিনি চাওক কি ধুনীয়াকৈ সিজিছে, এয়া দেখিছে, এয়া কচুখিনি বহুত ধুনীয়াকৈ সিজি গৈছে। আৰু কচুখিনি মই চেকিলো আগে মই নেমু ৰস অকণমান দি দিছোঁ, যিহেতু মই কচু লগতে উঠাই আনিছোঁ, লগতে তুলি লগতে বনাব লৈছোঁ, সেইবাবে মই নেমু ৰস অকণমান দি দিছোঁ। আৰু এতিয়া মই মছলাখিনি পিচি লওঁ। এয়া দি দিছোঁ দালি, এয়া দি দিছোঁ মই কচু, এয়া দি দিছোঁ মচন্দৰী কেইটামান আৰু এয়া ঔটেঙা। আৰু মই কম পৰিমাণে নিমখ দি দিছোঁ। এইখিনি মই কচুখিনি মই চেকি লৈছোঁ আৰু এয়া পিঁয়াজ তেজপাত লৈছোঁ আৰু এয়া আদা নহৰু জিৰা পিচি লৈছোঁ, লগতে লৈছোঁ হালধীয়া আৰু জলকীয়া গুড়া। আৰু এতিয়া মই এইখিনি পিঁয়াজ আৰু তেজপাতেৰে তেল মাৰি দিম। আৰু এয়া মই কচু দালিখিনি সিজাই আছোঁ, তেল এতিয়া মই দিছোঁ তেজপাত আৰু পিঁয়াজ।
পিঁয়াজখিনি মই অলপ সময় ভাজি ৰাখিম ৰঙা হোৱালৈকে ভাজি ৰাখিম পিঁয়াজখিনি পিঁয়াজখিনি ভজা হৈ গ'ল এতিয়া দি দিম মই মছলাখিনি মছলাখিনি মই অলপ সময় ভাজি ৰাখি দি দিম মই সিজাই লোৱা কচুখিনি ওলকচু সিজাই লৈছোঁ আৰু এতিয়া দি দিছোঁ নিমখ এনেকৈ অলপ সময় লৰাই ভাজি ৰাখিম আৰু কচুখিনি মই ভালদৰে ভাজি দিম আৰু ইয়াত মই অলপ পানী দি দিছোঁ নহ'লে একেবাৰে বেছিকৈ শুকান হৈ যাব আৰু এয়া চাওক কি ধুনীয়া হৈছে ভাজি হৈছে আৰু এয়া দালি সিজি গ'ল কচু দালি আৰু এতিয়া মই নমোৱা আগে দি দিম অলপ গৰম মছলা অকণমান মিট মছলা দি দিছোঁ আৰু এতিয়া মই কচু আৰু ঔটেঙাৰ লগত দালি সিজাইছোঁ এইখিনি মই 5 পোৰণ দি তেল মাৰি দিম দি দিছোঁ তেল আৰু এতিয়া দিম 5 পোৰণ আৰু দি দিম অলপ হালধি আৰু নিমখটো মই সিজাওঁতে দি দিছোঁ এয়া চাওক কি ধুনীয়া হৈছে মোৰ আজিৰ ৰেচিপি আছিল ঔটেঙা আৰু বনৰীয়া কচুৰে দালি বনাইছোঁ আৰু এয়া বাৰীৰ ওলকচু বনাইছোঁ আৰু মোৰ আজিৰ ভিডিঅ' আছিল ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ নতুন ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব